আৰু মোৰ ভাই ভনী বাই যিমান আপোনালোকে যে ইয়াত আছে সবকে ধন্যবাদ দিছোঁ। আপুনি জানে মানে আমাৰ এই বিজেপি কিষাণ মৰ্চা এটা বেনাৰ লাগি আছে আৰু ইয়াতে এটা বেনাৰ লাগি আছে। এই বিজেপি কিষাণ মৰ্চা অসমতো আছে, তাত প্ৰেচিডেণ্ট আছে পংকজ বৰবৰা। তে আমি ইয়াত অহা টাইমত আমি ফোন কৰিছিলোঁ পংকজ বৰবৰাক কি আমি ইয়াত আহিছোঁ বুলি। তে তেওঁ কৈছে এতিয়া অসমত ইলেকশ্যন হ'ব আৰু ইয়াত পৰাও আপোনালোকে ভোট দিব নেকি? অসমত দিব না? তে আমাৰ মানে প্ৰাৰ্থনা আপোনাকো কি বিজেপিক মানে ভোট দিব লগা আছে। কিয় আপুনি যেনেকৈ আমাৰ জেনেৰেল ছেক্ৰেটাৰী কৈছে চেঞ্জ মানে কি পৰিৱৰ্তন, পৰিৱৰ্তন লাগে। মই যেতিয়া আহিছোঁ ৰাস্তাত মানে মই সুধিছোঁ প্ৰেচিডেণ্টক, কৈছে মোক মানে ৰাণীবাৰী। মই ভাবিছোঁ ৰাণীটো ক'ত আছে? মই চাই আছোঁ ৰাণীটোক লগ পাম নেকি, আৰু তোৰ ৰাণীবাৰী বুলি কৈছে। বাৰী বাৰী মানে কি? মই চাই আছোঁ সেইবিলাক, কিন্তু মই লগ পোৱা নাই। সেই ৰাণীবাৰী নামটো মানে যেনেকৈ নাম তেনেকৈ হ'ব লাগে। আমি যেনে কিষাণ, যেন আমাৰ ছেক্ৰেটাৰী কৈছে কিষাণ, আমি কিষাণ মানুহে দেশখন যিমান খানাটো সেই কিষাণে মানে তৈয়াৰী কৰে, কষ্ট কৰে, খেতি কৰে আৰু বজাৰত দিয়ে। যোনে অফিচত চাকৰি কৰে তাহাঁতি কিনি লয় আৰু ঘৰত লৈ যায়। তে যেনেকৈ আমাৰ জেনেৰেল ছেক্ৰেটাৰী কৈছে কি অহা সময় 2028 আমাৰ MP ইলেকশ্যনো হ'ব, MP ইলেকশ্যন হ'ব। মই আহোঁ ইয়াতে কেতিয়াবা আহোঁ, জিৰাং চাইডত আহি থাকোঁ, কিন্তু পৰিৱৰ্তন নাহে। কিয় নাহে? ইলেকশ্যন টাইমত টকা লাগেতো। যদি মই ইলেকশ্যন খেলিম আৰু যদি মই টকা দিম আপোনাক, মই কিনি লৈছোঁ আপোনাক, কিয় মই পৰিৱৰ্তন লৈ আনিম? যদি মোৰ 1 crore টকা খৰচ হয় ইলেকশ্যনত, সেই 1 crore টকা মই জমা কৰিব লাগিব 5 বছৰত, আৰু 1 crore টকা জমা কৰিব লাগিব, 2 crore টকা জমা কৰিব লাগিব অহা ইলেকশ্যন কাৰণে।